নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। একচুৱেলি কি হয়, ঠাণ্ডা পৰিছে বহুত বেছি আৰু অকণমান বাবুৰ বস্তু কিবা কিবি আনিব লগা আছিলে মোৰ মানে স্কুলৰে পঢ়াৰ, তো আনিব গ'লোঁ। সেয়ে ভবা যায় ন, অকলে থাকিলে ছিংগল থাকিলে বহুত হেপী, বহুত কিবা কিবি ন, এনে মানে ধৰক যি ইচ্ছা কৰিব পাৰি, কিন্তু তেনেকুৱা নহয়। বহুত বস্তু মেনেজ কৰিবলগীয়া হৈ যায়। এয়া বাচ্ছা এই খাই এইবোৰ বস্তু ইয়াত থৈছে। এতিয়া অকণমান পঢ়াওঁ, যিহেতু 6টা বাজিবই হ'ল আৰু টাইম মেইনটেইন কৰাটো সঁচাকৈ বহুত বেছি জৰুৰী। এইবোৰ বস্তু আনিছোঁ, এইবোৰ ঠিক ঠাক কৰোঁ মই আৰু চাওক। আৰু যিহেতু ৰ'দটো বহুত মানে বেছি নিদিয়ে, সেইকাৰণে তাক পঢ়াৰ সময়ত এই দুখন টেবুল লাগে। আৰু যিহেতু সি সৰু হৈ আছে বৰ্তমান, টেবুলত বহুত বেছি মই দিয়া নাই। আৰু এইবোৰ মই কাপোৰ মেলি থৈ গৈছিলোঁ, ৰ'দটো কম আৰু সেইকাৰণে মেলি থৈ গৈছোঁ, উপায় নাই। আৰু যিহেতু আমি এতিয়া বহুতখিনি বস্তুৱে মেনেজ কৰিবলগীয়া হৈ যায়। টাইমত যেতিয়া ক'ৰবাত ওলাই যাম, কাপোৰ কানি ঠিক ঠাক কৰি মেলি এই ওপৰছে এইটো বদমাছ বেবীটো, তাকো মেনেজ কৰি, আৰু জানেই ল'ৰা এটা বস্তু পটককৈ ক'লে যে নুশুনে, একদম তেনেকুৱা। আৰু এয়া একবাৰত এটা কথা যদি মই কওঁ, একদমেই বেছি নুশুনে। এতিয়া মই তাক হোমৱৰ্ক কৰিব দি এইপিনে আৰু মোৰ বহুত কাম পৰি আছে। আকৌ টাইমত সোনকালে ভাত বনাব লাগিব, আকৌ তাক খুৱাব লাগিব, আকৌ তেওঁ আহিব। এনেকুৱা হৈ যায়, সময়ৰ লগত চাগে আমি সকলোবোৰ মিলি যাওঁ আৰু উপায় নাই, মিলিবতো লাগিবই আৰু সকলোৱে মিলিব লাগিব। এতিয়া তুমি পঢ়িবানে? চৰি